ফ্লাইং কিস দিয়া বলে মোর ভিডিওটো ভাইরাল কৰি আছে। জঙ্গলে মঙ্গলে থাকি তেওঁ জাতিৰ কাৰণে লাগি আছিল এটা সময়। বহুত বেয়া বেয়া কাম কৰাৰ কাৰণে মানুহবিলাক বেয়া পাইছে। আমার বহুত হাজার হাজার মানুষ আমার ট্রেক্টর হাজার হাজার মানুষ রাস্তার যেমান যিগুলো আছে সব ট্রেক্টর পার্টি। আমার হাগ্রামা মহিলাই ডাঙরিয়া যিখিনি ক্যান্ডিডেট আছে তেওঁলোকেও রাস্তায় রাস্তায় খোজকাঢ়ি আহি আছে। তেওঁলোকৰ কিন্তু বেছি মানুহ নাই। তেওঁ এনেকুৱা কৰি যাই আছে, এনেকুৱা সন্তুষ্ট হৈ আমাক এনেকুৱাও দি যাই আছে মানুহবিলাকক। আমিতো আচৰিত ভাবিছো আমাৰ ট্ৰেক্টৰ পাৰ্টি কিমান মৰম আছে। এনেকুৱা কৰাটোকে মানে মোক ফ্লাইং কিস দিয়া বলে ভাইৰেল কৰি দিছে। ফ্লাইং কিস দিয়া বলে মোৰ ভিডিওটো ভাইৰেল কৰি আছে। মই সন্মান যাওঁ আমাৰ প্ৰাক্তন বিটিচিৰ চিট মহোদয় তেখেত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, তেখেতৰ সংগ্ৰামী নেতা। জঙ্গলে মঙ্গলে থাকি তেওঁ জাতিৰ কাৰণে লাগি আছিল এটা সময়ত, আৰু এটা সময়ত তাক আমি মান মৰ্যাদা দি পালে বহুত কষ্ট কৰি তেখেতক আমিও বিপদত থাকি পালে লাগি ভাগি তেওঁক শিৱ বনালো। 15 বছৰ তেখেতক শাসন কৰিলে। আজিও সন্মান জনাওঁ আমি তেখেতক। কিন্তু তেওঁৰ লগত থকা অংগী ভংগী যিবিলাক নেতা পালে নেতাৰ মাজত বহুতখিনি বহুত বেয়া বেয়া কাম কৰাৰ কাৰণে মানুহবিলাক বেয়া পাইছে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মোক ফ্লাইং কিস দিয়া বলে এটা ভাইৰেল হৈছে, বহুতে দেখা পাইছে। যোনদিনা আমাৰ ছেপ্টেম্বৰৰ 1 তাৰিখে আছিল ওদালগুৰিত, যেতিয়া আমাৰো 32 নং ভেৰগাঁও সমষ্টিৰ কেণ্ডিডেট দাৱেশ্বৰ বড়ো ডাঙৰীয়া আৰু লগতে আমাৰ UPPL দলৰ বহুখিনি কেণ্ডিডেটে তাতে নমিনেশ্যন দিবলৈ গৈছিল। আমাৰ বহুত হাজাৰ হাজাৰ মানুহ আমাৰ ট্ৰেক্টৰত হাজাৰ হাজাৰ মানুহ ৰাস্তাত যিমান যিগুলো আছে সব ট্ৰেক্টৰ পাৰ্টি। এইখিনি সময়তে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকেও ৰাস্তায় ৰাস্তায় খোজকাঢ়ি আহি আছে। তেওঁলোকৰ কিন্তু বেছি মানুহ নাই। তেওঁলোকৰ হাইচ যদি মানুহ আছে খুব সম্ভৱ 500-600 জন মান মানুহ এনেকুৱা হ'ব পাৰে। তাৰ পিছে পিছে তাৰ আগত এনেকুৱা গৈ আছিল। তেতিয়া তেওঁ নিজেহে ফূৰ্তি লাগিছে না কি লাগিছে মই নাজানো, লাগিবও পাৰে। যিমান যি হ'লেও ৰিজনেল ফিলিংছটো এটা তেওঁৰ তাতত আছে। গতিকে আমাৰো যিহেতু ৰিজনেল দল হিচাপে তেখেতক ভাল লাগিছিল যে আমাৰ ট্ৰেক্টৰ পাৰ্টি ট্ৰেক্টৰ একদম তেওঁ এনেকুৱা কৰি যাই আছে, এনেকুৱা সন্তুষ্ট হৈ আমাক এনেকুৱাও দি যাই আছে মানুহবিলাকক, এনেকুৱা দি যাই আছে চবকে। আমিতো আচৰিত ভাবিছো আমাৰ ট্ৰেক্টৰ পাৰ্টি কিমান মৰম আছে তেওঁ। ময়ো হাঁহিছো, আমিও হাঁহিছো। কিন্তু মই তেওঁক এনেকুৱা ফ্লাইং কিসটো মই দিয়া নাই। মই ইমান যি গৰম, ইমান মানে ঘামি আছে, মোৰ এইফালে নাকেদি বৈ আহি আছে। মই এনেকুৱা কৰিছিলো, এনেকুৱা কৰাটোকে মানে মোক ফ্লাইং কিস দিয়া বলে ভাইৰেল কৰি দিছে। কিন্তু মই ফ্লাইং কিস মই দিয়া নাই। মৰম আছে তেওঁলোকৰ প্ৰতি, আমাৰ মৰম আছে, কাৰণ তেওঁলোকে এটা সময়ত জাতীয় নায়ক হিচাপে তেওঁলোকেও কাম কৰিছিল। গতিকে তেওঁলোকক আমি পাৰ্চনেলি ভাৱে তেওঁলোকক আমি বেয়া নাপাওঁ, কিন্তু ৰাজনৈতিকভাৱে তেওঁলোকেতো নিমিলে না আমাৰ ট্ৰেক্টৰ পাৰ্টিৰ লগত। আজি প্ৰমোদ বড়ো ডাঙৰীয়া কি সুন্দৰকৈ কাম কৰি আছে, ৰাইজৰ কাৰণে শান্তি আনিছে, উন্নয়নমূলক কাম কৰিছে। আমি ইয়াৰ কাৰণে তাৰ লগত আছো। আমি তেখেতক আগতে সহায় কৰিছিলো, এইটো বেলেগ কথা। কিন্তু এতিয়া সেইটো মোক ফ্লাইং কিস দিছে, কিবা দিছে, মোৰ কাৰণেতো কপাল বুলি মই ভাবিছো যে আমাৰ নিচিনা এই দীপেন বড়ো সাধাৰণ ব্যক্তিক যে আজি ভাইৰেল কৰি পালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি চকুত লাগিছে, তেতিয়াহ'লে আমাৰতো ভাল হৈছে বুলি আমি ভাবিছো। আমিও কিবা এটা কাম কৰিছো নিশ্চয়। তাৰ কাৰণে নাঙলৰ মানুহখিনিও দেখা পাইছে। আমি নাঙলক গালি পাৰিব খোজা নাই, কাৰণ তেওঁলোকক আমি মৰমেৰে দি আমি আনিব খুজিছো আমাৰ ট্ৰেক্টৰত। আমি ট্ৰেক্টৰত তেওঁলোকক আনিব বিচাৰিছো। ট্ৰেক্টৰ তেওঁলোকৰ ফালৰ পৰা আহি আছে আমাৰ লগত যোগদান কৰি আছে। আৰু অনাগত দিনত আমাকে সহায় কৰি পালে ট্ৰেক্টৰ পাৰ্টিক চৰকাৰ কৰোৱাত তেওঁলোকে আমাক তেওঁলোকৰ কৰ্মীবিলাকে আমাৰ লগত সহায় কৰি আছে। এইটো আমি ক'বলৈ নাযাওঁ, আমি ভুলতে মই আজি কৈ পালো। যিয়ে নহওক এইটো কেনেকুৱা বা ওলাই যায় দিচোন বাৰু। তেওঁলোকৰ মানুহ কিন্তু আমাক সহায় কৰি আছে, গতিকে আমি তেওঁলোকক গালি নাপাৰো। একচুৱেলি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াইহে আমাৰ ট্ৰেক্টৰ পাৰ্টিৰ মানুহখিনিক ফ্লাইং কিস বুলি কৈছে। আজি এই শব্দটো শুনা পাইছো কিন্তু দেই, ফ্লাইং কিস বুলি। এইটো মইতো নাজানো ফ্লাইং কিস কি বুলি কয়। এনেকুৱা দি যাই আছে, এনেকুৱা দি আছে। আমি ভাবিছো আমাৰ ওপৰত ইমান মৰম আছে তেওঁ, গতিকে আমাৰ ট্ৰেক্টৰ পাৰ্টি 100% জিকিব। তেওঁৰো মৰম আছে। একচুৱেলি তেওঁ কথা দি ক'ব পৰা নাই, এইটো দি কৈছে যে ট্ৰেক্টৰ পাৰ্টিয়ে চৰকাৰ গঠন কৰক, ময়ো আছো দে, এইটোহে তেওঁ দেখুৱাইছে। তাৰমানে এইটো আমি ভাবিছো।